নমস্কাৰ, মই আপোনালোক আটাইকে মোৰ ইউটিউব চেনেল এছামিজ ডিমলৈ স্বাগতম জনাইছোঁ। এতিয়াতে আহিব নিদিবাচোন, আমাৰ বস্তু খালি কৰা হোৱা নাই। 10 মিনিট মান দেৰিকে হ'ব। সোনকালে বস্তুবিলাক উলিয়া দেই। মই আপোনালোকক দেখুৱালোঁ এজন 7ৰ পৰা 10 বছৰৰ ভিতৰৰ এজন শিশুৱে নিজৰ ঘৰৰ বয় বস্তুবোৰ লৈ আহি এজন পুলিচ বিষয়া বা কৰ্মচাৰীক কৈছে, আংকুল 2 মিনিট ৰ'ব, আৰু 1 ছেকেণ্ডৰ ভিতৰত কৈছে নহয় 10 মিনিটমান লাগিব, ৰ'ব দেই আপুনি, মোৰ বস্তুখিনি অনা শেষ হোৱা নাই, মই আনি লওঁ, তাৰপিছত বস্তুটো ভাঙিব, আপুনি ঘৰটো ভাঙিব। এই দৃশ্যটো দেখাৰ পিছত আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ বুকুত কেনেকুৱা অনুভৱ হৈছে সেইটো নাজানো, কিন্তু আমাৰ হ'লে বুকুখন বিষাই গৈছে। এই যে শিশুটো অবুজ মনৰ শিশুটো, একো বুজি নোপোৱা শিশুটোৱে ভাবিছে মই বয় বস্তুখিনি আনিব পাৰিলেই মই ৰক্ষা, মোৰ একো নহয়, কিন্তু তেওঁ জনা নাই যে আজি ৰাতি তেওঁ কোনখন বিচনাত শুব, কোনখন চালিৰ তলত তেওঁ টোপনি যাব, তেওঁ ক'ত ভাত বনাব, আৰু তেওঁ ক'ত নিজৰ যাৱতীয় কাম কাজখিনি কৰিব। কিমান হৃদয় বিদাৰৰ ঘটনা এনেকে ঘৰবোৰ ভঙাটো। কিন্তু আমি এইটো কওঁ উচ্ছেদ হ'ব লাগে, উচ্ছেদৰ আমি বিৰোধী নহওঁ, কিন্তু সময়খিনিও চাব লাগে যে এইখিনি সময়ত HS পৰীক্ষা চলি আছে, কিছুদিনৰ পিছতে HSLC পৰীক্ষা হ'ব, তাৰে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হয়তো এইবাৰ HS হাই ছেকেণ্ডেৰী পৰীক্ষা দি আছে, আৰু কিছুদিন পিছত সেই শিলখাকুৰ বহুতো এই উচ্ছেদ হোৱা পৰিয়ালৰ সন্তানে হয়তো মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। আমি শিক্ষাৰ অধিকাৰৰ বিষয়েও যদি যাওঁ তেতিয়ালৈ সময় অলপ দিব নোৱাৰিলে হয়নে? তদাৰক কৰি পেলাই কেইজন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক দিব বা HS দিব, এইখিনি তেখেতসকলে তদন্ত এটা বা নিজে কিবা জৰীপ কৰি উলিয়াব নোৱাৰিলে হয়নে? কাৰণ নিজৰ ঘৰ ভঙাৰ পিছত কোন সন্তানে গৈ পৰীক্ষা পেপাৰ লৈ পেলাই তেওঁ ভালকে পৰীক্ষাত বহিব পাৰিব? চৰকাৰ এখন ৰাইজে ৰাইজৰ ভালৰ কাৰণে নিজে ভোট দি পেলাই জনপ্ৰতিনিধিবিলাকক পঠাই সদনত বিধায়িনী দলৰ পৰা এজন মুখ্যমন্ত্ৰী হয়, আৰু মুখ্যমন্ত্ৰীজনেই ৰাইজক পৰৱৰ্তী সময়ত দিহা পৰামৰ্শেৰে আৰু নিৰ্দিষ্ট ৰাইজৰ হৈ তেওঁ সিদ্ধান্ত লৈ ৰাইজৰ মাজতে শাসনভাৰ চলাই থাকে। কিন্তু এইটো নহয় তেওঁ ৰজা দিনৰ শাসন। উচ্ছেদ হ'ব লাগে কাৰ কাৰণে? উচ্ছেদ হ'ব লাগে ৰাইজৰ কাৰণে, সমাজৰ কাৰণে। কাৰণ চৰকাৰী মাটি মানেনো কি? চৰকাৰী মাটি মানে ৰাইজৰ মাটি, চৰকাৰী মাটি মানে আমাৰ মাটি। এইবিলাক উচ্ছেদত আমি কেতিয়াও বিৰোধিতা নকৰোঁ। কিন্তু এই জিঞ্জাৰ হোটেল, হিম্মত সিংগাৰ যি হোটেল, এইবিলাক হিম্মত সিংগাৰ যি প্ৰপাৰ্টি আছে, জিঞ্জাৰ হোটেল, এইবিলাকত কেতিয়া বুলডোজাৰ পৰিব? সাহস আছেনে বুলডোজাৰেৰে ভাঙিবলৈ? কালি এজনী তিৰোতা মানুহে কৈছে 25টা বছৰ কষ্টসাধ্য পইচাৰে তেখেতে এপদ দুপদকৈ বস্তুবিলাক আনি পেলাই ঘৰটো সাজিছিলে, সপোনৰ ঘৰটো, কিন্তু সেয়াও ভাঙি দিয়া হ'ল। অবৈধ মাটিত বহিছে যেতিয়া ভাঙিবই। কিন্তু জিঞ্জাৰ হোটেলো জানো অবৈধ মাটিত বহা নাই? হিম্মত সিংগাৰ প্ৰপাৰ্টিবোৰো জানো অবৈধ মাটিত নাই? চাংচাৰিত হোৱা অবৈধ বেদখলবোৰ, জলাশয়বোৰ যে পুতি পেলোৱা হ'ল, তাত যে ঘৰবোৰ বান্ধি লৈছে, সেইবোৰ অবৈধ নহয়? দ্বীপৰ বিলত যে এটা অংশ যে অবৈধ হৈছে, সেইবিলাক নহয়? আমিনগাঁৱত যে অবৈধ বেদখল হৈছে, সেইবিলাক নহয়? শিলখাকো উচ্ছেদকাৰীসকলৰ সন্দেহ হৈছে ইয়াৰ কিবা বৃহৎ ষড়যন্ত্ৰ হৈছে নেকি? কিন্তু আমি নাভাবোঁ আমাৰ অভিভাৱকজন এনেকুৱা নিৰ্দয় নহয়, বা নিজৰ দুখীয়াৰ পৰা কাঢ়ি আনি ধনীক দিব, এইটো আমি মনত নাভাবোঁ। কিন্তু কথাটো হ'ল আজি একেদিনতে সেইবিলাক ঘৰ হোৱা নাই। সেইবিলাক ঘৰ বহু দিনৰ পৰাই কোনোবাই বহু 3-4 বছৰ লাগে এটা ঘৰ হওঁতে। সেইখিনি সময়ত ক'ত আছিল চৰকাৰ? এতিয়াৰতো মুখ্যমন্ত্ৰীজনে তেতিয়াৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল, GMDটো তেওঁৰ আণ্ডাৰত আছিল, GMCটো পৰোক্ষভাৱে হ'লেও তেওঁৰ আণ্ডাৰত আছিল, তেওঁৱে তেতিয়া ক্ষমতাশালী মন্ত্ৰী আছিল। তেতিয়া কিয় ঘৰটো বান্ধোতে চৰকাৰ ক'ত শুই আছিল? দুখীয়াৰ তেজ শুহি কোনোদিন কোনো বৰটো হ'ব নোৱাৰে। উচ্ছেদিত মানুহসকলৰ সেই বুঢ়ী আইতাজনীৰ কান্দোন এনেই অথলে যাব নোৱাৰে। উচ্ছেদ কৰাৰ আগতে বহি আলোচনা কৰি এটা নিৰ্দিষ্ট পন্থাৰে কিবা সিদ্ধান্ত লোৱা উচিত। মাটিবোৰ তাত
দুখীয়া শ্ৰেণীৰ মানুহে এনে পোৱা নাই কোনোবা পৰিচালনা সমিতিৰ পৰা মাটিখিনি কিনিছিল এইবিলাক তদন্ত হোৱাৰ পিছতহে এইবিলাক উচ্ছেদ হ'ব লাগে ধনিক শ্ৰেণীক একো কৰিব নোৱাৰা চৰকাৰখনে কেৱল দুখীয়াৰ তেজবোৰ শুহি হৈ হোৱাত ব্যস্ত থাকি একো লাভ নহ'ব আকৌ কওঁ উচ্ছেদ বিৰোধী আমি নহয় উচ্ছেদ হ'ব লাগে সেইবোৰ সমাজৰ প্ৰপাৰ্টি ৰাইজৰ প্ৰপাৰ্টি চৰকাৰনো কাৰ চৰকাৰটো ৰাইজৰ চৰকাৰখনৰ মুৰব্বীজন কোন সেই ৰাইজে ভোট দি জিকোৱা জনপ্ৰতিনিধিসকলে বিধায়িনী দলৰ নেতা পতা সেইজনে নহয়নে তেওঁ বৰ্বৰটো হোৱাটো কাৰণ কি কষ্ট পাই অসমীয়া বৰমূৰীয়াসকলে কষ্ট দিছে বুলডোজাৰ চলোৱা জানো অসমীয়া তাতে পুলিচ প্ৰশাসন থকা জানো অসমীয়া GMDৰ সেই অধ্যক্ষজন জয় তাতে গোটেই চাই চালে তেওঁতো অসমীয়া আৰু যিজন নিৰ্যাতিত হৈছে তেওঁ অসমীয়া সময় হ'ল আমাৰ কিছুমান উচ্ছেদ চলাব লাগে ঘৰ মাটি কিনোতে 10 বাৰ ভাবিলে কিন্তু তাততো জৰীপ চলতে 20 বছৰৰ পুৰণি মানুহবিলাক আগতে ক'ত আছিল চৰকাৰ আগৰ চৰকাৰক দোষাৰোপ কৰিলে নহ'ব বহুত কথা ক'ব নেযাওঁ ক'বলৈ ভয়ো লাগে কিন্তু কম এই যে শিশুজন এই 7 পৰা 10 বছৰৰ এই যে শিশুজন এওঁৰ মুখখনলৈ এবাৰ চাবচোন যদি আপোনালোকৰো অন্তৰ আছে তেতিয়াহ'লে যদি বুকখন বিষাই নাযায় তেতিয়াহ'লে ক'ব কাৰণ আপোনালোক যদি আপোনালোকৰ বুক নিবিষায় তেতিয়াহ'লে আপোনালোক মানুহ হ'ব নোৱাৰে এই শিশুৰ মুখখন দেখি ৰাতিটো শুতে অলপ দিগদাৰ হয় কাৰণ কেনেকুৱা শিশুৰ যি ভৱিষ্যত অন্ধকাৰ হৈ গ'ল তাৰ বাবে বিশেষ একো ব্যৱস্থা নাই আমি আশা কৰিম জিঞ্জাৰ হোটেলতো এনেকৈ বুলডোজাৰ চলাব আৰু যিদিনাই চলাব আমি এনেকৈ ভিডিঅ' বনাই হাত তালি দিম আপোনাক যে ধন্য আমাৰ মুখ্যমন্ত্ৰীজন কাৰণ আপুনি জিঞ্জাৰ হোটেলত হাতুৰা লগাবলৈ আপুনি সক্ষম হৈছে আপোনাৰ সৎ সাহস আছে আপোনাৰ দক্ষতাৰ ওপৰত কোনো সন্দেহ নাই কিন্তু আপোনাৰো হাত কোনোবা ক্ষেত্ৰত বন্ধা আছে নেকি এই ক্ষেত্ৰত আমাৰ সন্দেহ হ'বলৈ ধৰিছে এই বুঢ়ী আইতাজনীৰ দুৱাৰমুখত ৰৈ বিননিবোৰ শুনিবলৈ আমাৰ শুনাৰ পিছত মনবোৰ কি হয় যে আমি ভাবিব নোৱাৰোঁ বিশেষকৈ শিশুজনৰ যি আৰ্তনাদ বুলি কওঁ অবুজ শিশুজনে বুজা নাই যে আজি ৰাতি ক'ত থাকিব যে 2 মিনিট ৰ'ব অংকুল কিন্তু নহয় 10 মিনিট ৰ'ব সকলোৱে ভাবিব যে উচ্ছেদ বিৰোধী আমি নহয় কিন্তু উচ্ছেদৰ নামত এনেকৈ হাৰাশাস্তি চলাই কোনো পূৰ্ব পৰিকল্পনা নোহোৱাকৈ এনেকৈবোৰ কামবোৰে যে অসমীয়া সমাজখনকে যে বহু পিছুৱাই লৈ গৈছে বা এনেকৈ হাৰাশাস্তি কৰিছে এইটো আমি বিশ্বাস কৰোঁ প্ৰিয় দৰ্শকসকল আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাইছে আৰু যদি ভাল পাইছে এই ভিডিঅ'টো চাই তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ